8 নম্বৰ প্ৰশ্ন এটা সমান্তৰ প্ৰকৃতিৰ 50টা পদ আছে যাৰ তৃতীয়টো পদ 12 আৰু শেষৰ পদটো 106 29তম পদটো নিৰ্ণয় কৰা অৰ্থাৎ যেটো সমান্তৰ প্ৰকৃতি আছে সেই সমান্তৰ প্ৰকৃতিটোৰ মুঠ পদৰ সংখ্যা আছে 50 ইয়াৰে তৃতীয়টো পদ অৰ্থাৎ A3 মান আছে 12 আৰু শেষৰ পদটো যেহেতু ইয়াত সমান্তৰ প্ৰকৃতিটোত 50টা পদ আছিলে গতিকে শেষৰ পদটো হ'ব 50তম পদটো অৰ্থাৎ A50 is equal 106 প্ৰশ্নটোৰ মতে তৃতীয় পদ অৰ্থাৎ A3 হৈছে 12 আৰু শেষৰ পদটো অৰ্থাৎ 50তম পদটো A50 is equal 106 আগৰ প্ৰশ্নটোৰ দৰে একেই ইয়াত A3 আছে আৰু A50 আছে গতিকে A3 টো আমি এনেদৰে লিখিব পাৰোঁ A3 is equal 12 গতিকে A plus 3 minus 1D is equal 12 A plus twice D is equal 12 A is equal 12 minus twice D ই হ'ল সমীকৰণ 1 ইয়াৰ পিছত দিছে A50 is equal 106 A50 A plus 50 minus 1 অৰ্থাৎ 49D is equal 106 A is equal 106 minus 49D ই সমীকৰণ 2 এতিয়া সমীকৰণ 1 আৰু 2 পৰা আমি পাম সমীকৰণ 1 সমান সমীকৰণ 2 ইয়াৰ পৰা আমি পাম 12 minus twice D is equal 106 minus 49D চলক লগাকেইটা বাওঁহাতে লৈ আনো minus twice D plus 49D is equal 106 minus 12 49 minus 2 মানে 47D is equal 106 minus 12 আমি মাইনাস কৰিলে পাম 2 4 6 1 9 10 94 D is equal 94 divided by 47 D is equal 47 और दुगुण 94 গতিকে D is equal 2 সাধাৰণ অন্তৰ 2 এটা D ৰ মান সমীকৰণ 1ত বহুৱাই দিওঁ D ৰ মান সমীকৰণ 1ত বহুৱাই পাওঁ সমীকৰণ 1টো আছিলে A is equal 12 minus twice D A is equal 12 minus 2 into D ৰ মান 2 গতিকে 12 minus 2 দুগুণ 4 12 minus 4 মানে 8 অৰ্থাৎ A ৰ মানটো আমি পাই গ'লো 8 এটা প্ৰশ্নত দিয়া মতে 29তম পদটো অৰ্থাৎ A29 is equal A plus 29 minus 1 into D এর মান 8 29 minus 1 অর্থাৎ 28 into D এর মান আছে 2 8 plus 28 আৰু 2 পূৰণ কৰিলে আমি পাম 2 গুণ 16 6 1 উকলিলে 2 গুণ 4 1 5 56 আৰু 8 আমি প্লাস কৰিব লাগিব প্লাস কৰিলে আমি পাম 6 8 14 অৰ্থাৎ 64 আৰু নিৰ্ণয় মানটো এয়াই 64